হেল্ল' এভৰিৱান দুৰ্গা পূজাতে মই বনাইছিলোঁ দুৰ্গা মা মানে DIY কৰি দুৰ্গা মাক বনাইছিলোঁ কিন্তু মোৰ এলাহৰ কাৰণে থাকি গৈছে আপলোড দিবলৈ এলাহটো মানে ইমানেই মোৰ বেছি হয় এইফালে মই প্ৰথমতে ৰাফলি ড্ৰয়িং কৰি ল'লোঁ তাৰপিছত কালাৰ কৰিলোঁ কালাৰটো মোৰ পিছে অলপ বেয়া হৈ গৈছিলে কিন্তু পাছত ঠিক হ'লগৈ বাৰু আৰু এইফালে মেইন বস্তু হৈছে জুই চলাৰ কাঠি এয়াই হৈছে মেইন এয়া দিয়ে মানে মই গোটেই দুৰ্গা মাক কমপ্লিট কৰিম আৰু এইফালে ভিডিঅ'ত দিয়াৰ নিচিনাকৈ বনাই গৈছোঁ ওপৰ ফালে খালি অকণমান ভাঙি যাব লাগিব তেতিয়াহে হ'ব নহ'লেতো দেখিবলৈ বেয়া লাগিব সকলোবোৰ মই দেখাব পৰা নাই কাৰণ যিহেতু 1 মিনিটৰ ভিডিঅ' হয় 1 মিনিটৰ ভিডিঅ'ত ফুল কভাৰ কৰাটো পচিবলটো নহয়েই সেইকাৰণে যিমানটো পাৰোঁ মই ট্ৰাই কৰিছোঁ আৰু ইভাগে একো নাই ডিজাইনৰ ওপৰতে কথা হয় আপুনি যেনেকৈ ডিজাইন দিব বিচাৰে তেনেকৈ ডিজাইন দিব পাৰে মোৰ যোনটো মনলৈ আহিছে আৰু মই দি গৈছোঁ আৰু পিণ্টাৰেষ্টৰ পৰা অলপ ইনস্পায়াৰ হৈছোঁ আৰু এইফালে লাষ্টত ফুট আৰু সেন্দুৰ দি দুৰ্গা মাক মই কমপ্লিট কৰিলোঁ কেনেকুৱা লাগিছে জনাব আজিলৈ ইমানেই আছিলে বাই